ৰ'দ ভাল পোৱা ডাইনীজনী। কবি দুলেন গগৈ, পাঠ শ্যামল চমুৱাৰ। ৰ'দ ভাল পোৱা ছোৱালীজনী চুবুৰীটোলৈ অহাৰ দিনাই সকলো ডেকা বুঢ়া প্ৰেমত পৰিছিল তাইৰ। তাই পৃথিৱীৰ সকলোতকৈ ধুনীয়া তিৰোতা। মানুহবোৰে কোৱাকুই কৰিছিল। ডেকাবোৰে ফটিকাৰ আড্ডাত কেৱল তাইৰ কথাই পাতিছিল। ৰ'দত চুলি মেলি থাকোঁতে তাইৰ কাৰণে কাজিয়া হৈছিল সিহঁতৰ মাজত। মাজনিশা তাই যেতিয়া চাকি নুমুৱাই শুইছিল, বাঁহজোপাৰ তলত খাপ পিটি ৰৈ আছিল ভেলেঙি নাইবা বগীদৈৰ মানুহটো। এনেকৈ গৈ আছিল দিনবোৰ। চুবুৰীত তাইৰ কাৰণেই হেনো মতা মাইকীৰ কাজিয়া বাঢ়িছিল। তাই এষাৰো মাত দিয়া নাছিল কাকো। মাজনিশা কেতিয়াবা অকলে অকলে হাঁহিছিল, কেতিয়াবা অকলে অকলে কান্দিছিল। কাৰণবোৰ নাজানিছিল কোনেও। এদিন বকুলৰ ঘৈণীয়েকে হেনো তাইক উলংগ হৈ ঘূৰি ফুৰা দেখিছিল। এদিন মাজনিশা নৈৰ পাৰত তাই অকলে বহি আছিল। সেইজনী ডাইনী। পোনাকণৰ মাকে ফুচফুচাই কৈছিল, হয় হয় তাই ডাইনী, হয় হয় তাই অহাৰ পৰাই চুবুৰীত অশান্তি বাঢ়িল। তাই ডাইনী, তাইক মাৰিব লাগে, একে সুৰে লাগিছিল সকলোৱে। পাছদিনা ৰ'দত বহি চুলি মেলি থাকোঁতেই তাইক খুচি খুচি মাৰিছিল সিহঁতে। তেতিয়াও তাই এষাৰো কথা কোৱা নাছিল। তাইৰ চকু পানীবোৰে নৈখন ৰঙা কৰি পেলাইছিল। তাইৰ তেজ লাগি মাটিবোৰ শিল হৈ পৰিছিল। তাইৰ জুপুৰীৰ ছালত পৰি জোনটোৱে ওৰে নিশা কান্দিছিল। শ্মশানৰ মৃতদেহবোৰে ছাইৰ মাজতে হুমুনিয়া এৰিছিল। কাৰণ কেৱল সিহঁতে জানিছিল সঁচাখিনি। কেৱল সিহঁতে জানিছিল তাই কিয় কথা কোৱা নাছিল। কেৱল সিহঁতে জানিছিল যে তাই ৰ'দ ভাল পাইছিল। জানিছিল নে বাৰু আপুনি?